2024 বৰ্ষৰ IPLত যেতিয়া ৰিয়ান পৰাগে 43 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিলে তাৰ পাছতে বহু ক্ৰিকেটাৰে এতিয়া খেলুৱৈগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে আৰু মই আগতো কৈছো বা এতিয়াও কম যে ৰিয়ান পৰাগৰ এটো নতুন ৰূপ ৰিয়ান পৰাগৰ এটো 2.0 বুলি ক'লো বেয়া নহব আৰু এতিয়া যিসকল আগৰ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰে ৰিয়ানক সমালোচনা কৰি আছিল তেওঁলোকে এতিয়া প্ৰশংসা কৰা দেখা গৈছে আৰু কোনে কোনে ৰিয়ান পৰাগক প্ৰশংসা কৰিছে সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে এই প্ৰতিবেদনটো আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে প্ৰায় 3 গৰাকী ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰে ৰিয়ানক প্ৰশংসা কৰা দেখা গৈছে গতিকে কোনে কোনে কি কৈছে সেই বিষয়ে আপোনালোকে ভিডিঅ'টোত জানি যাব কিন্তু তাৰ আগতে প্ৰথমতে আজি ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ডাইৰেক্ট আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ আৰু আপোনালোকে জানে যে কালিৰ দিনটোত যেতিয়া ৰাজস্থান ৰয়েলছ ইয়াৰ লগতে লক্ষ্ণৌ সুপাৰ জায়ান্টছৰ মাজত তয়াময়া মহাৰণখন হৈ গৈছিল সেই খেলখনত ৰিয়ান পৰাগে 43 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছিল প্ৰায় 29টা বলত তেখেতে এই 43 ৰান মাৰিবলৈ সক্ষম হৈছিল প্ৰায় 3টাকৈ ডবল একেবাৰে ডাঙৰ ছয় মাৰিছিল আৰু সেই সময়তে বীৰেন্দ্ৰ সেৱাগে ৰিয়ান পৰাগক প্ৰথমতে প্ৰশংসাৰে পচাই তাৰ পাছতে ইৰফান পাঠানেও খেলুৱৈগৰাকীক বৰ্তমান সময়ত প্ৰশংসাৰে পচাই পেলাইছে তাৰ লগতে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীও ৰিয়ানক বৰ্তমান সময়ত প্ৰশংসা কৰা দেখা গৈছে কি কৈছে সেই বিষয়টো আপোনালোকক জনামেই ইয়াৰ লগতে বিশ্বকাপ বিজয়ী খেলুৱৈ ইৰফান পাঠানে কৈছে যে ৰিয়ান পৰাগৰ এটো বহুত বেছি ভাল সিজন যাব পাৰে 2024 বৰ্ষৰ IPL তেখেতৰ বাবে লাইফ চেঞ্জিং হ'ব পাৰে এনেদৰে ইৰফান পাঠানে টুইট কৰা দেখা গৈছে তাৰ লগতে মনোজ তিৱাৰীয়ে কৈছে ডমেষ্টিকত ৰিয়ানে যিদৰে পাৰফৰমেন্স কৰিছিল হেদৰে IPLত মই অনাগত দিনবিলাকত দেখিবলৈ পাম বুলি কৈছে তাৰ লগতে বীৰেন্দ্ৰ সেৱাগ আপোনালোকে জানে তেখেতে ৰিয়ানক খুব বেছি সমালোচনা কৰি আছিল ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছ দলৰ পৰা বাহিৰ কৰি দিবলৈ বাৰে আহ্বান জনাই আছিল কিন্তু সেই গৰাকী বীৰেন্দ্ৰ সেৱাগে ৰিয়ানক বৰ্তমান সময়ত প্ৰশংসা কৰা দেখা গৈছে আৰু ৰিয়ান পৰাগ এগৰাকী ভাল ক্ৰিকেটাৰ এগৰাকী ভাল খেলুৱৈ প্ৰতিভা সম্পন্ন খেলুৱৈ বুলি বীৰেন্দ্ৰ সেৱাগৰ ফালৰ পৰা কমেন্ট্ৰি কৰি থাকোতে মন্তব্য আগবঢ়াইছে আৰু এনেকুৱা ডাঙৰ খেলুৱৈসকলে যেতিয়া টুইট কৰি দিয়ে এজন খেলুৱৈৰ ওপৰত তেতিয়া BCCIৰ অধিক বেছি চকু পৰে হেজন খেলুৱৈক আৰু ৰিয়ান পৰাগে নম্বৰ 4 পজিশনত এবাৰ ফাৰ্ষ্ট টাইম বেটিং কৰিবলৈ পাইছে RR দলৰ হৈ তেখেতে যদি গোটেই কেইখন খেলত IPLত ভাল পাৰফৰমেন্স কৰিবলৈ সক্ষম হয় অৰ্ধশতক মাৰিবলৈ যদি তেখেতে সক্ষম হয় তেনেহলে নিশ্চিতভাৱে আপোনালোকে আহিবলগীয়া সময়ত এই বছৰটোতে 2024 বৰ্ষৰ IPLৰ পাছতে যিকোনো সময়তে 2024 চনতে হয়তো ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত আপোনালোকে ৰিয়ান পৰাগক দেখা পাব পাৰে এইটো কথা আপোনালোকক জনাই দিলো আৰু আহিবলগীয়া সময়ত ৰিয়ান পৰাগৰ যেটো ফৰ্ম হে ফৰ্মটো কেনেকুৱা হৈ থাকে হেতু দেখাটো লক্ষণীয় হ'ব তাৰ লগতে ৰিয়ানে যেটো মাইন্ডসেট দেখাইছে যেটো তেখেতে এবাৰ ষ্টাইলত খেলিবলৈ গৈছে সেই ষ্টাইলটো বহুত বেছি ভাল বুলি কম কাৰণ অসম ক্ৰিকেট দলৰ হৈও তেখেতে নম্বৰ 4 পজিশনতে বেটিং কৰিবলৈ আহে গতিকে বহুত বেছি এটা হুনালি সুযোগ ৰিয়ান পৰাগৰ বাবে 2024 বৰ্ষৰ IPLত নিজকে প্ৰতিষ্ঠা কৰা নিজকে এটা ডাঙৰ নাম বনোৱা আৰু এটা ভাল কাম কৰিছে যে ৰিয়ান পৰাগে এবাৰ কোনো ধৰণৰ টুইট কৰি ডাঙৰ কথা কোৱা নাই IPL 2024ৰ আগতে ৰিয়ান পৰাগে IPL যেতিয়া আৰম্ভ হ'ব হয় তেতিয়া তাৰ আগতে বহুত বেছি ডাঙৰ কথা তেখেতে কৈ দিয়ে মই এবাৰ 5টা বলত 5টা 6 মাৰিম 3টা বলত 3টা 6 মাৰিম এনেকুৱা যিকোনো মন্তব্য ৰিয়ান পৰাগে কৰি দিয়ে সেইবাবে বেছিকৈ খেলুৱৈগৰাকী সমালোচনাত হোৱা দেখা যায় কিন্তু এবাৰ কোনো ধৰণৰ মন্তব্য কৰা নাই তেখেতে মনে কাম কৰিছে আৰু এনেদৰে যদি তেখেতে ভাল পাৰফৰমেন্স কৰে তেনেহলে নিশ্চিতভাৱে এদিন সফলতা লাভ কৰিব ৰিয়ান পৰাগে আৰু মই কৈছো যে বিশ্বকাপ বিজয়ী লেজেণ্ডাৰী বলাৰ ইৰফান পাঠানৰ ফালৰ পৰাও বৰ্তমান সময়ত টুইট কৰা দেখা গৈছে আৰু ৰিয়ান পৰাগৰ এই সিজনটো 2024 বৰ্ষৰ IPL সিজনটো বহুত বেছি ভাল যাব পাৰে আৰু লাইফ চেঞ্জিং তেখেতৰ বাবে ইয়াৰ হ'ব পাৰে বুলিও ইৰফান পাঠানৰ ফালৰ পৰা টুইট যোগে মন্তব্য কৰা দেখা গৈছে তাৰ লগতে মনোজ তিৱাৰী ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন ওপেনিং বেটসমেন বুলি ক'ব লাগিব তেখেতেও টুইট কৰা দেখা গৈছে ডমেষ্টিকত ৰিয়ানে যেটো পাৰফৰমেন্স কৰিছিল মুস্তাক আলী ট্ৰফিত হেদৰে যদি তেখেতে IPL 2024ত প্ৰদৰ্শন কৰে তেনেহলে মই সুখী হ'ম বুলি কৈছে তাৰ লগতে বীৰেন্দ্ৰ সেৱাগৰ ফালৰ পৰাও প্ৰশংসা কৰা দেখা গৈছে ৰিয়ান পৰাগক আৰু বৰ্তমান সময়ত ওলাই অহা একেটাই আছিল ডাঙৰ খবৰ আশা কৰো আপোনালোকে ভিডিঅটো চাই নিশ্চিতভাৱে অকমান হলেও উপকৃত হ'ল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ